মোবাইল টিপিছো ফেসবুক ইনষ্টাগ্ৰাম চলাইছিলো আৰু এতিয়া ভালকে আৰামো কৰিব নোৱাৰো বিয়াৰ আগত মোৰ হাত ভৰি কিমান ধুনীয়া ধুনীয়া আছিল এতিয়া কাম কৰোতে কৰোতে মোৰ হাতৰ চামৰা উঠি গৈছে ভৰিৰ গেৰুৱা ফাটি গৈছে সালা এটো হৈছে মোৰ জীৱন সালা মোৰ ভৰিৰ গেৰুৱা দেখিলে যেন লাগে ভূমিকম্প দি ফাটিছে ঘৰত যিমানেই কাম কৰো মোৰ নামেই নাই কিবা এটা লাগিব বুলি কলে বিচাৰিয়ে পোৱা নাযায় ৰাতিপুৱাৰ পৰা বহি আছো ঘৰত মিঠাতেল নাই নিমখ নাই এতিয়া মই আঞ্জা কেনেকৈ ৰাখো ঘৰত কিবা আছে না নাই খবৰে নাই মানুহজনৰ গৈ চাই আহো মানুহজনে কি কৰি আছে কওঁ গৈ মিঠাতেল আৰু নিমখ আনিবলৈ যদি আনি নিদিয়ে নবনাও একো जाने मेरी जाने मन बचपन का प्यार मेरा भूल नहीं जाना रे सच्चा मेरा प्यार है जान तुझे किया है बचपन का प्यार मेरा भूल नहीं जाना रे হেৰি আপুনি বিছনাত বহি গান গাই আছে ঘৰত কি হৈ আছে চলি আছে আপোনাৰ খবৰ আছে নে খালি শুই বহি গান গাবলৈ জানে আৰু তো একো নাজানে গানহে গাই আছো শুই শুই ছোৱালীৰ লগত লাইনটো মাৰা নাই নহয় তোমাৰ কি হৈছে এই দুপৰীয়া কোণত আহি খুচাই আছা যে কাজিয়া কৰিবৰ মন গৈছে নি ঘৰত যে মিঠাতেল নাই নিমখ নাই আপুনি খবৰ ৰাখিছানে নাই ৰখা এতিয়া কওকচোন মই আঞ্জা কি দি বনাও মোৰ মাৰ ঘৰত দোকানৰ নিচিনাকৈ ঘৰত লাগতিয়াল বস্তুবোৰ আনি থৈছিল মোৰ দেউতাই আৰু ইয়াত মই লাগতিয়াল বস্তুৰ কাৰণে অপেক্ষা কৰি থাকিব লাগে যাওকচোন গৈ মিঠাতেল আৰু নিমখ লৈ আনকগৈ কি মিঠাতেল নিমখ নাই এসপ্তাহ আগতে দেখোন মই মিঠাতেল আনিছিলো 7 দিনতে মিঠাতেল শেষ কৰি দিছা মই মানা কৰো ভাজি সাজি তেল সেল কমকৈ দিবা আৰু তুমি তেলেৰে ডুবাই থৈ দিয়া এনেকে বনাই নেকি অকল ময়ে খাও নেকি তেলেৰে ডুবো আঞ্জা খোৱাৰ টাইমতো নকয় যে ইমান তেলেৰে ডুবাই কিয় ৰান্ধিছা তেতিয়া দেখোন থুচি থুচি খোৱাতেই থাকে মই এতিয়া মিঠাতেল আনি দিব নোৱাৰো দিনক দিনে মিঠাতেলৰ দাম বাঢ়ি গৈ আছে 1 লিটাৰ মিঠাতেলৰ দাম 240 টকা তুমি জানা নে নাজানা অলপ চিপি চলাব নোৱাৰা তোমাৰ মাৰ ঘৰত যিয়ে কৰিছিলা নকৰিছিলা কিন্তু ইয়াত কিবা কৰিবলৈ হলে চিপি চলাব লাগিব অলপ কমকে সব বস্তু ইউজ কৰিব লাগিব যোৱা মই আনি দিব নোৱাৰো মিঠাতেল যি কৰা কৰাগে মোক একো কৈ নাথাকিবা হ'ব ঠিক আছে আনি দিলে দিব নিদিলে নাই মিঠাতেলৰ বদলি কুকুৰৰ ফেটছ আৰু নিমখৰ বদলি মই মুঠি পেলাই আঞ্জা বনাই থৈ দিম দিয়ক তেতিয়া থুচি খাব হে আল্লাহ এজনী কেনেকৈ ওয়াইফ মোৰ কিবা এটা বস্তু 2-3 দিনৰ ওপৰত নিবই নোৱাৰে হেহে কৰি দিয়ে ঐ দেউতা কি হলে মাই খঙত ওলাই গৈছে আৰু কিবা পেৰ কৰি আছে কি হলে তহতৰ এই দুপৰীয়া কোণত কাজিয়া লাগাৰ সময় নি তোৰ মায়ে কৈছে ঘৰত বোলে মিঠাতেল নাই 7 দিন মান আগতে দেখোন মিঠাতেল আনি দিছো তই কচোন মই আকৌ কেনেকে মিঠাতেল আনি দিম মিঠাতেলৰ দাম দিনক দিনে বাঢ়িয়ে গৈ আছে এতিয়া 240 টকা দাম হ'ল এই তহতে মিঠাতেল লৈ কাজিয়া লাগি আছ দুয়ো হেই তেতিয়াৰ পৰা কিয় মোক কোৱা নাই তহতক মিঠাতেল লাগে মোক ক'লে মই আনি দিলো হয় ৰহ চিন্তা নকৰিবি মই আনি দি আছো মিঠাতেল হেই মোৰ মাই সিও ক'ত গ'ল মিঠাতেল আনিব নাই মাই এই দাতা হে এফালে আসুন মই যিমান তেল আনিছো তহতক মিঠাতেলত ডুবাই থব পাৰিম কি পেলু ও মোৰ মাই এইবিলাক দেখোন মিঠাতেলৰ গিলান ক'ৰ পৰা আনিলি ইমান গাল মই কৈছিলো নহয় মিঠাতেল আনি দিম বুলি চা ইমান গাল মিঠাতেল আনিছো তহতক ডুবাই থব পাৰিম মিঠাতেলত ও মোৰ বাবা ইমান গাল মিঠাতেল ক'ৰ পৰা আনিলি ও পেলু আনিলো আৰু কিবা কৰি তহতক দিব লাগে আনি দিছো কেদিনৰ পিছত নিজেই গম পাবি মই কি কৰি মিঠাতেল আনিছো যিয়ে হোক আমাৰ পেলুৱে আনিছে তো মিঠাতেল আৰু আপুনিতো আনিয়ে নিদিলে নিজৰ পুতেকৰ পৰা কিবা শিকক কামত আহিব জাঙ্গিয়া লৈ যাওক জাঙ্গিয়া মোৰ মা দেউতাৰ নতুন জাঙ্গিয়া সেমিস লৈ যাওক সেমিস মোৰ মাৰ নতুন সেমিস জাঙ্গিয়া লৈ যাওক জাঙ্গিয়া মোৰ মা দেউতাৰ নতুন জাঙ্গিয়া আহক দোকানৰ পৰা একদম কম দামত একদম সস্তীয়া জাঙ্গিয়া পোৱা গৈ আছে আহক ঐ পেলু ও দেউতা তই ক'ৰ পৰা আহিলি ঐ পেলু তই ইয়াত কি কৰি আছ কি বেছি আছ এইবিলাক জাঙ্গিয়া সেমিস দেউতা মই বিজনেছ কৰি আছো তোৰ আন্ডাৰপেন্ট আৰু মাৰ জাঙ্গিয়া মাৰ নতুন সেমিস বিলাকৰ বিজনেছ কৰি আছো কালি তোৰ আৰু মায়ে পুৰণা গোন্ধাই থকা জাঙ্গিয়া বিলাক বেছি ইমান গাল মিঠাতেল নিছো আজি নতুন জাঙ্গিয়া সেমিস বিলাক লৈ আহিছো যাতে আৰু বেছি টকা পাও তই তোৰ মায়েৰ জাঙ্গিয়া সেমিস বিলাকো এৰি দিয়া নাই তই কম চিজ নহয় ৰহ